Hi, welcome to my YouTube channel. Aro etu moi Nikumani. Please ignore my talu ola chuli. Boyake talu olsi mane lockdown chuli tuli aisi. Aro more chuli maka geisi he duniyar. To আজি মই যাই আছো না ৰকং মই কক যাই আছো আপোনালোকে গটে ভিডিওটো চাওক চালে গম পাব মই ক'ত যাই আছো মই থাম্বনেইল নেদেই কাৰণ ভিডিওটো গমে পাব ক'ত যাই আছো বৰ্তমান আপনি যি মানে ভিডিওটো যদি চাই আছে গটে মা কাম ইগনোৰ কৰি একলে ভিডিওটো চাওক আৰু সিনাৰিটো চাওক কি মজা সিনাৰি মানে হৈ বাৰু ৰ'দ দিছি আৰু মই হেলমেটৰ কাৰণে মোৰ বহুত গৰমত হৈছি হলিও মানে সিনাৰিটো চাই মানে গৰম চৰম পাহৰি গৈছো মানে ভাল লাগছি মানে আৰু এটো ৰাস্তাটো হল মানে হেই ভবানীপুৰ চকটোত মানে হে গেলি সিধা হৈ দি না যে কাখেদি মানে সাইড কাটি আ ৰাস্তাটো ৰাস্তা কাটে হিদে ৰাওনানে আৰু হাৱেত মানে অলপ ভয় লাগে ফোন চোন ঘুৰি যাবা তেৰা প্লাই গৈছো সব মানে কেছটো কেনে মই মানে এটো ৰাস্তা দি আগতে আহি পান নাই সো মানে মোৰ সিনাৰিখিনি ইমানে ভাল লাগছে কি মই মানে ভিডিও কৰবা আৰি মানে নিজে চাই আছো মানে আগতে আহি পা জাগা হলি ভাল আৰু এতে ভিডিও ধুনিয়াকে দেখাব পাৰি মানে গম পাম আগত বলে এটো বস্তু আছে তাতে ভিডিও কৰিম বাট এটো ৰাস্তা দি মানে মই আজি প্ৰথমবাৰ হি কাৰণে এনে হেনছি মই নিজে চাই আছো আপোনালোক চাওক বাৰু হলি বহুতে যাই বেছি পায় যাই পায় গেলি হল ভাল লাগে যাই মেথন মানে যাই বৰ ভাল লাগছি আৰু এই টিং পাতৰে বেৰা দিছে নেকি ভাল কাম কৰিছে বাট গৰমত ও মাই ডগস বহুত গৰম ওয়াও এই তলত সেউজীয়া ওপৰত নীলা নাইস একদম পাছৰ দোকানৰ বা আচ্ছা ভাবি আছে ক'ত যাই আছো অলপ ধৈৰ্য ধৰক আৰু ভিডিওটো চাই থাকক নো স্কিপ প্লিজ দেন পাই আছো গন্তব্য স্থানটো এইখন জীৱন জ্যোতি কিবা বৰ ভৰবাই নাপালো এইগুলা পানী এতে মানে বেছিভাগ নদী হেনে কিবা মানে পুখুৰী হেনে ভাল লাগছি হলো জেগাখানি চাকছো সেই গাছ পালে লিলা মজা ৰ'দ নহলি ফটো উঠবা যাব লাগিব এটুত মানে আৰু কি কৈছো হাত দুখান ওপৰত থৈ দিছো একদম মানে ইনকে ওপৰৰ পৰা ভিডিও কৰিছো ভাবিছো কি অলপমান মানে সিনেমেটিক টাইপৰ ভিডিওটো কৰিম মিন্স এই যে ড্ৰোন চন ওলছে এনকে তাত বাৰু আইছি আৰু ভালেখিনি ওইও পানী গা ধুই আছে তাতে তাহাৰে দিন মানে এনজয় আৰু এই ওপৰৰ পৰা মই তাছে আধা ৰাস্তাত আহিলাকে ইস নিকুনি কি হ'ব বাৰু আইছি আৰু ৰেকৰ্ড গেলো আৰু বাকি দেখছিন ভালকে দেখাবা পাছছো মানে অলপমান হাতখান আহিলাক মানে স্কুল খুলিছে আহাৰে দিনৰ পৰা দেখছি পুৰা কথা পাতি আহি আছে আৰু এটি ৰখি আছিল ভাই এই কিবা কানি কাবে মানে কি অলপ স্পিডত যাই আছো না সো মানে মই কবা ধৰতে মানে বস্তুটো মানে ফুটকে মানে গুচি যায় মানে কেছটো মানে হেতু হৈছে বাকি আৰু এই আৰু মানে কি পুখুৰীৰ জাগা না কি হে পানী সুবা চাই দবগে আৰু নিকুমনি উল্টা বাগে কেমেৰা ধৰছি আৰু ট্ৰেকত কিতে পাবা লাগে আৰু নহলে আপোনালোকৰে চাই বৰিং লাগিব বৰিং বুলি কৈছে বৰিং Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go.
তো কেনে লাগিল মিউজিকটো এইটো মানে কপিৰাইট নপৰা মিউজিক আৰু যদি এইটো মিউজিক ভাল লাগে যদি কপিৰাইট নপৰা বেলেগ মিউজিক ভাল লাগে দেন কমেণ্টত জনালি হ'ল মই সেইটো মিউজিক মানে লগাই দিম মোৰ নেক্সট মানে ভিডিঅ'গিলাত সেইটো মিউজিক লগাই দিম যোনটো আপোনালোকে মানে কমেণ্টত জনাই তো পাই গ'লো কি পালোঁ বৰপেটা পালোঁ তো বৰপেটাৰ এতিয়া মই ক'ত যাম নকওঁ মই যাই কিনে কম এতিয়া নকওঁ আগতে নকওঁগৈ তো চব খোলাই হৈ জানি বৰপেটাত এতিয়া অলপ লাহে গৈছোঁ মানে মানুহৰ ভিৰ অলপমান বেছি আছে চ' মানে লাহে যোৱাটো বেটাৰ নে কি কয় বেটাৰ দেচোন এই হেণ্ডে যাব পাৰি ইনকে এইটো ৰাস্তাই দিওঁ মই পাছে দেখাব নোৱাৰিলোঁ মানে অলপ মানুহৰ আগত মোৰ মানে অলপমান লাজটো লাগে আৰু মানে ইনকে ফোনটো আৰু কিবাকৈ ধৰি আছোঁ বাৰু ইয়াতে মানুহ নাথাকিলে কথা নাই অলপ মানুহ বেছিকৈ থাকিলে মানে অলপ আৰু বুজি পাইছে দিয়ক ভিৰ আছে এতিয়া অলপমান জাম তাম আছে মানে এইকাৰণে লাহে যাই আছোঁ পাই গ'লোঁ মেইন টাউনটো এতিয়া কি হৈছে জানা মই আগতে কি হৈছে মানে বেলেগ একো নহয় হেন এটা পুলিচ আছিল পুলিচটো মানে মোক কৈছে অ' এতিয়া তুমি কি কৰি আছা অঁ নহয় একো কৰা নাই এনে আই মোৰ কিন্তু ভয় লাগছিল মানে অলপমান ৰ'দটো কিন্তু মানে কি বুলি কয় টেং টেঙা বুলি যে কয় একদম সঁচাকৈ টেং টেঙা ৰ'দে দিছি মোৰ এই ভৰি হাত চব ক'লা হৈ গ'ল এই ভৰিখন চাব নেকি তই ভালকৈ দেখা মানে ৰ'দত মানে বগা দেখাই হৈছে মই দেখাই আছোঁ অৰিজিনেল মানে কেনেহেন দেখা হৈছে অ'কে মই কি পালোঁ গম পালে বাট মই মানে গেটখিনি মানে সেইখিনি সময়খিনি ভালকৈ দেখা নহ'ল তো চেনিটাইজাৰ লগাব দিছে মই লগালোঁ তো হাই তো মই এতিয়া ভালকৈ দেখাই আছোঁ হাত চাত অলপমান বিশুদ্ধ কৰি দিলোঁ আৰু এই নিমখ ধূপ আৰু তেল এয়া হ'ল বৰপেটাৰ কীৰ্তন ঘৰ ভালকৈ দেখে লওঁ দেখাত কি মজা লগা আছে ৰ'দ দিয়ে কিন্তু মানে ভৰিখনেদি খোজ দিলে আহি টপত আৰু মোৰ ভৰিখন অৰিজিনেলি এনেহেন হৈছে মূৰ্তি চিনমূৰ্তি গৈছে মানে ফিটা মৰা চেণ্ডেল তো ভৰিখনে ক'লা ভৰিখন মই অলপমান ধুওঁ হৈছে আৰু হ'ব লগাখিনি যেখিনি যদি কিবা এটা অলপ হৈছিল লকডাউনত গোটেইখিনি মানে ধ্বংস হৈ গ'ল কলেজ খুলিব না আমাৰো সেইকাৰণে এনে হ'বই দেচোন 1 2 3 এইটো মানে নিয়ম আৰু মন্দিৰত আহি মাথন 1 2 3 কৰাটো আহক অলপ কীৰ্তন ঘৰ অলপমান দেখে লওঁ মোৰ লগত আপোনালোকেও আহি থাকক যাই কিবা এটা ভাল লাগছে মানে এই ধূপে মানে জ্বলাব নেদে এই ৰাতে থবা দিছে তো ৰাতে মানে থৈ দিওঁ আৰু এই শৰাই এই নিমখ আৰু এই মিঠাতেল আৰু ধূপ দি পেকেট আছে থোৱাটো ক'ত থ'লওঁ কাষত কত নাই থ'ব লগা ইউজমি নাইছোঁ এই ৰাতে থৈ দিলোঁ থোৱা এটা আছে মানে থোৱা এটা মানে নিমখ থোৱা আছে মই তাতে থৈ দিলোঁ তো এটা সেৱা কৰি লওঁ মই কৃষ্ণ কৃষ্ণ চব ভাল হৈ যেন আৰু মোৰ লগতে ভিডিঅ' চাই থকা কথাটো ভাল হৈ যেন অ'কে ইয়াত চাকি নজ্বলাব সেইকাৰণে আমাক দোকানী চাকি নেদলাকে আৰু আমাক ধূপে জ্বলাবও হাক দিছে এনে থৈ দিবা দিছে তো থৈ আৰু এয়া হৈছে বৰপেটা সত্ৰৰ ফিল্ডখন ৰ'দত পূৰা একদম জিলকি আছে বাট ইটা ইয়াতে মানুহ নাইয়ে ইটা বাৰু এই কৰোণা চৰোণা বেলেগ কথা এনে মানুহ থাকে ইয়াতে কিন্তু দেউলত যিটো মানুহ হয় ক'লো না পিপৰা সঁচাকৈ থাকবা মানে জেগা নহয় ইমান মানুহ মই বাৰু মিছা নকওঁ মই মানে দেউলত আহি পা নাই প্ৰত্যেকবাৰে ভাবোঁ যাম বাট মানে যাওঁ নহয় আৰু ভাবছিলোঁ আহাবাৰ যামেই বাট আহাবাৰ আৰু ভগৱানে জানে কি হয় বাৰু যি কি নহওক এই অসম বিখ্যাত দেউল হয় ইয়াত মানে হোলী এয়া হৈছে শংকৰদেৱৰ অধ্যয়নাগাৰ ইয়াতে কিজানি শংকৰদেৱে কিতাপ পঢ়িছিল মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ অ'কে আপোনালোকে চাই লওক মই অলপ জুম কৰি দেখাই দিছোঁ অলপ এক্সাৰচাইজ কৰোঁ মই ইনকে দীঘলা ব্যায়াম কৰিলোঁ আৰু এতিয়া মই অলপমান বহোঁ মোৰ এনেও সদায় সেইটো আহে ঘৰত থাকিলে মানে অলপমান ব্যায়াম কৰিলোঁ আমি বাগাত দিওঁ এতিয়া বাগাত দিব নোৱাৰিছোঁ অলপ বহিলোঁ I am like what I don't know অ'কে এনেকৈ বহি থাকিলে নহয় সোনকালে ঘৰ যাব লাগে
অ'কে তো ঘৰ যোৱাৰ আগতে য'ত মেইন সেৱা কৰে তাতে একবাৰ সেৱাটো কৰি লোৱা ভাল যিহেতু আহিছোঁ আৰু ইয়াৰ একদম যোনটো মেইন তাতে কিন্তু মহিলাৰ প্ৰৱেশ নিষেধ কৃষ্ণ তো ইয়াৰ ভিতৰ ভাল এনেকুৱা চাই লওক যিবোৰে দেখা নাই দেখাবোৰেও চাই লওক এবাৰ তো ইতা বাহিৰত ওলাই আহিলোঁ আৰু মই যাওঁতে দেখা নহ'ল তো ইতা চাই লওক বাহিৰৰ ফালে কেনে মানে আহাৰ লগে লগে এখনিকা দেখা পাই যেন ভিতৰত সোমাই যাব লাগে এখনি ভিডিঅ' কৰিব লগা নাছিল কিন্তু মোৰ কেমেৰাটো লগালগ অফ কৰি দিলোঁ কিন্তু এৰে আগতে এই তলত বহি থকা আবাটোই যিটো এটা মুখৰ এক্সপ্ৰেশ্যন দি ওপৰত বহি থকা আবাটোক কিবা কৈছিল মানে এখনিকা মানে মই ভাবিলোঁ কি আৰু একবাৰ দিব ভিডিঅ'টো কৰিলোঁ বাট মানে নাই নেদে হ'বাই কি জানি বোলো মই কৰি আছোঁ কিবা কাৰণে বিৰাট মানে ইয়াৰ কলোলাই বিয়ানী মেল বুলি যে কয় তাতকৈও মানে ওপৰৰ কিবা অলপ মানে বিৰাট হাতে দিয়ে মানে তো কীৰ্তন ঘৰক টাটা এবাৰ দি মই যোনটো ৰাস্তা দি আহিছিলোঁ সেইটো দিয়ে ঘৰক যাই আছোঁ চ' ভিডিঅ' কৰিব লগা নাই যিহেতু আহোঁতে কৈছোঁৱেই মাখা তো এতিয়া মই আহোঁতে এটা ধুনীয়া জেগা দেখিছিলোঁ আৰু জেগাটো হ'ল এইটো চ' মই তাতে একবাৰ দলঙত পৰা উঠবাই দিছোঁ চ' মই তাকে এতিয়া নামি গৈছোঁ মানে বানপানী হয় না বানপানী হ'লে বা কি কৰে চব ডুব যায় কিজানি এনে সেনেকৈ এতিয়া মানে ইমান ৰ'দতো ইমান পানী আছে হ'লেও মানে মোৰ চিনাৰীটো ভাল লাগছে কাৰণে মোৰ মেইন দলংখন ভাল লাগছে মানে দূৰৰ পৰা দেখোঁতে মানে পানীৰ মাজত দলংখন সেইকাৰণে মই উঠবাই আহিলোঁ বা সেনেহেন নহয় মানে পানীখিনি মানে অলপ মেন পানী আৰু তো হ'ল মোৰ তো এনেকৈ এতিয়া ঘৰ যাওঁতে অলপ শ্ল' মোড ভিডিঅ'টো যদি ভাল লাগিছে দেন লাইক কৰক আৰু যদি জেগাখিনি ভাল লাগিছে দেন শ্বেয়াৰ কৰক তেতিয়াহে বেলেগে আহিব শ্বেয়াৰ কৰিলেহে বেলেগে পাব আৰু ছাবস্ক্ৰাইব কৰিব বাই বাই